মৰ্নিং গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মোৰ পুৱাই যাত্ৰা কামপুৰলৈ। গতিকে বলক মোৰ লগত কামপুৰ ঘূৰি আহোঁ। আহি পাই গ'লোহি সৰুপথাৰ। খুব সোনকালে পালোহি মই সৰুপথাৰ। আৰু এতিয়া সৰুপথাৰত কিবা কিবি অলপ খাই লওঁ, যিহেতু পুৱা খুব সোনকালে উঠা হ'ল আৰু কাম বন কৰোঁ মানে বাছৰ টাইমেই হৈ গ'ল। গতিকে মই তেনেকৈ একো খোৱা বোৱা কৰিবও নাপালোঁ। গতিকে এতিয়া মই কিবা এটা খাই লওঁগৈ। আহি সৰুপথাৰ পাই গ'লোঁ আৰু এতিয়া ধূপ এগছি জ্বলাই থৈ যাওঁ বুলি ভাবিছোঁ। মই খোৱাৰ আগতে দেৱী মাৰ ওচৰত ধূপ এগছি জ্বলাই ল'লোঁ, যিহেতু মই ইমান দূৰলৈ যাবলৈ ওলাইছোঁ। ভালে ভালে গৈ যেন ভালে ভালে আকৌ আহি মাৰ ওচৰ পাওঁহি আৰু দেৱী মায়ে যেনে পৃথিৱীৰ সকলোকে কুশলে ৰাখে। আৰু এটা কথা, মই এবাৰ প্ৰথমবাৰ ইমান দূৰলৈ মাৰ অবিহনে যাবলৈ ওলাইছোঁ। নহ'লে মই মা নোহোৱাকৈ মই তেনেকৈ কলৈকো নাযাওঁ। এইবাৰ প্ৰথমবাৰ ওলাইছোঁ যাবলৈ। গতিকে মানে কি, মোৰ অবিহনে মা বৰ অকলশৰীয়া আৰু মাৰ অবিহনে ময়ো অকলশৰীয়া। এতিয়া বৰ্তমান মা ঘৰত অকলে আছে। গতিকে দেৱী মা, মোৰ এটাই প্ৰাৰ্থনা, মই ঘূৰি অহালৈকে মোৰ মাৰ প্ৰতিটো সুখ দুখ, প্ৰতিটো খোজে খোজে মই ঘূৰি অহালৈকে তুমি মাৰ লগত থাকিবা। মই ঘূৰি নহালৈকে মাক তুমি কুশলে ৰাখিবা। এইবাৰ আমি টিকেট কৰি লওঁ কানপুৰ। ধূপ জ্বলাই আহি গ'লোঁ। আমি সৰুপথাৰত দেৱী মাৰ ওচৰত সেৱা জনালোঁ। সেৱা জনাই কৰি কিবা এটা খাই ল'লোঁ আৰু এতিয়া আমি কামপুৰ অভিমুখে যাত্ৰা। ব'লক আমি এতিয়া কামপুৰ গৈ থাকোঁ। এতিয়া আমি পাই গ'লোহি ডিফু ষ্টেচন। ইমান দূৰ আহি আমনি লাগি গৈছেগৈ আৰু। ডিপুত বানপানী হৈ আছে। ইমান বেছি নহয়, অকণমান কম পৰিমাণে বানপানী হৈ আছে। মই কথা এটা কওঁ, মোৰ এই ভিডিঅ'টো যোনে যোনে চাই তেওঁলোকে ভাবিব কেনেকুৱা ধৰণৰ ভিডিঅ'টো, কিবা দেখিলোঁ নে বা কিবা শিকিলোঁ, ঠিক তেনেকুৱা একো নাই। কাৰণ মই তেনেকুৱা একো খাছ একো আপোনালোকক নাই দেখুওৱা বা দেখুৱাওঁ বা কেনেকৈ। মই ৰাতিপুৱাই মই গাড়ীত উঠিছোঁ। ৰাতিপুৱাৰ পৰা দিনটো মই আহিয়ে আছোঁ গাড়ীৰ ভিতৰতে আহি আছোঁ। গতিকে মই গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক মই তেনেকুৱাকৈ দেখুৱাব পাৰোঁ। গতিকে মই আপোনালোকক তেনেকৈ একো খাছ দেখুৱাব নোৱাৰিলোঁ। তথাপিও মই ভিডিঅ' এটা বনাই আহিলোঁ আৰু ইমান দূৰ আহিছোঁ, মই ইমানখিনি আপোনালোকক দেখুৱাই দিলোঁ। গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই পেলাই বেয়াও পায়, পালন কৰি কৈ দিলেই হ'ল আৰু। মানে মই নকওঁ যে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব বুলি, কাৰণ তেনেকুৱা একো নাই মোৰ ভিডিঅ'ত। কিয়নো মই ৰাতিপুৱাই সৰুপথাৰত উঠিছোঁ, একেবাৰে আমি আহি নামিছোঁহি কামপুৰত নামি কৰি অলপ টাইম ৰখি আকৌ আমি কামপুৰৰ পৰা আকৌ আমি ৰিটাৰ্ণ লংকালৈ ঘূৰিছোঁ। লংকাত নামি পাই দেখোঁ যে আন্ধাৰেই হ'ল। এইবোৰ কৰি থাকোঁতে মানে দিনটো আহি থাকোঁতে গধূলিয়ে হৈ গ'ল। আৰু তেনেকৈ ক্লাছ আপোনালোকক ক'ৰ পৰা দেখুৱাম আৰু মই। গতিকে মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম।